বেছি দিন নাই বড়ো সাহিত্য সভা উদযাপনৰ কাৰণে যিটো অধিৱেশন সেই অধিৱেশনৰ কাৰণে যিটো বিহু নৃত্যৰ যি মানে আখৰা চলি আছে যিখিনি গোটেইখিনিতো দাদাই কৈয়ে গ'ল যিখিনি পাৰোঁ আমিও সেইমতে চেষ্টা কৰি আছোঁ মানে বহুত কষ্ট হয় তথাপিতো কৰি আছোঁ আমিও মানে আপ্ৰাণ চেষ্টাৰে আমি চেষ্টা চলাই আছোঁ যাতে আমি সমূহ অসমবাসী ৰাইজক এই বড়ো সাহিত্য সভাৰ জৰিয়তে আমি এটি ভাল বিহু পৰিৱেশন কৰাই যাতে ৰাইজক আমি দেখুৱাব পাৰোঁ হয় অসমৰ এটি নৃত্য যাক বিহু বুলি কওঁ আমি এয়া বসন্ত বা বহাগৰ বিহু নহয় এয়া হৈছে ডিমাকুচি দৈমনগৰত যি বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশনৰ যি আখৰা বিহু নৃত্যৰ আখৰা সেই বিহু নৃত্যৰ আখৰাত মই উপস্থিত আছোঁ কেমেৰা পাৰ্চন তেখেতে আপোনালোকক দেখুৱাই আছে বড়ো সাহিত্য সভাৰ প্ৰতিনিধি আৰু অতিথিসকলক আদৰি আনিবৰ কাৰণে তেওঁলোকে ব্যাপক মানে আখৰা চলি আছে সেয়েহে তেওঁলোকে বিহু নৃত্যৰে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে তেওঁলোকে বড়ো সাহিত্য সভাৰ যি প্ৰতিনিধিসকল আহিব সভাত বা অধিৱেশনত সেই অধিৱেশনত তেওঁলোকে অতিথি আৰু প্ৰতিনিধিসকলক আগবঢ়াবৰ কাৰণে বা আগুৱাই আনিবৰ কাৰণে আদৰিবৰ কাৰণে তেওঁলোকে প্ৰস্তুত হৈ আছে মই দেখা গৈছে হয় কেইদিনমানৰ পিছতে ডিমাকুচি দৈমনগৰত বাৰ্ষিক অধিৱেশন বড়ো সাহিত্য সভাৰ সেই বড়ো সাহিত্য সভাৰ অধিৱেশনত বিহু নৃত্যৰে তেওঁলোকে অতিথি আদৰিবৰ কাৰণে সাজু হৈছে সেয়েহে মই আয়োজকসকলৰ পৰা মই জানিবলৈ বিচাৰিম হয় নমস্কাৰ যিহেতু বড়ো সাহিত্য অধিৱেশন হ'বলৈ গৈ আছে দৈমনগৰত তেনেক্ষেত্ৰত আপোনালোকৰ যি বিহু আখৰা কি ক'ব লাগিব আচলতে ডিমাকুচি 64 সংখ্যক বড়ো সাহিত্য সভা আমাৰ ডিমাকুচিত দৈমনগৰত অহা জানুৱাৰীৰ 9, 10, 11, 12 চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত আয়োজন কৰিছে আৰু আয়োজক সমিতিয়ে অসমৰ বিভিন্ন জনগোষ্ঠীৰ কলা সংস্কৃতিৰ জৰিয়তে এক আটক ধুনীয়া পৰিৱেশত সুন্দৰভাৱে ডিমাকুচিত বড়ো সাহিত্য সভা সাফল্যমণ্ডিত কৰিব বিচাৰিছে আৰু সেই ক্ষেত্ৰত আমি বড়ো সাহিত্য সভাক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে এই বড়ো সাহিত্য সভাত অসমৰ বিহু অসমৰ এই ৰঙালী বিহুক তেখেতসকলে বিচাৰিছে যে তেখেতসকলৰ যি নেকি প্ৰগ্ৰেম আছে এই প্ৰগ্ৰেমত ৰঙালী বিহুৰ নৃত্য তাত ৰাইজক দেখুৱাবৰ কাৰণে আয়োজক সমিতিয়ে ইতিমধ্যে জনাইছে আৰু আমিও মানে আপ্ৰাণ চেষ্টাৰে আমি চেষ্টা চলাই আছোঁ যাতে আমি সমূহ অসমবাসী ৰাইজক এই বড়ো সাহিত্য সভাৰ জৰিয়তে আমি এটি ভাল বিহু পৰিৱেশন কৰাই যাতে ৰাইজক আমি দেখুৱাব পাৰোঁ তাৰ কাৰণে আমি আজি প্ৰায় এসপ্তাহতকৈ বেছি হৈছে তো এসপ্তাহতকৈ বেছি হোৱা এই দিনকেইটাত আমি বিহুৰ আখৰা আমি ইতিমধ্যে চলাই আছোঁ আৰু ভাবিছোঁ যে আমাৰ এই উঠি অহা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকলে ভাল বিহু ৰাইজক দেখুৱাব পাৰিব এইখিনিয়ে আপোনালোকৰ ওচৰত মই জনাব পাই সুখী হৈছোঁ হয় যেহেতু বড়ো সাহিত্য সভা সেই বড়ো সাহিত্য সভাত অসমৰ যি মানে বিহু নৃত্য সেই বিহু নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰিবৰ কাৰণে অতিথি আৰু যিসকল প্ৰতিনিধি আহিব তেওঁলোকক আদৰি আনিবৰ কাৰণে তেওঁলোকে ব্যাপক প্ৰস্তুতি চলাই আছে হয় ইয়াত ধৰ্ম জাতি বৰ্ণ নিৰ্বিশেষে সকলো মানে সমানে সকলো জনগোষ্ঠীয়ে যেহেতু বড়ো সাহিত্য সভাত অংশগ্ৰহণ কৰিব তেওঁলোক আজি দেখা গৈছে এই বাকৰিত যে ডিমাকুচিৰ হায়াৰ ছেকেণ্ডাৰী বাকৰিত তেওঁলোকৰ যে আখৰা সেই আখৰাটো চলি আছে
মই আকৌ সুধিব বিচাৰিম এজন বাইদেউ আছে তেখেতৰ ওচৰলৈ যাম কি ক'ব যিহেতু বেছি দিন নাই বড়ো সাহিত্য সভা উদযাপনৰ কাৰণে যিটো অধিৱেশন সেই অধিৱেশনৰ কাৰণে যিটো বিহু নৃত্যৰ যি মানে আখৰা চলি আছে কি ক'ব যিখিনি গোটেইখিনিতো দাদাই কৈয়ে গ'ল যিখিনি পাৰোঁ আমিও সেইমতে চেষ্টা কৰি আছোঁ মানে বহুত কষ্ট হয় তথাপিতো কৰি আছোঁ বাকী ইমান এটা নাজানো নিশ্চয় জাক জমকতাৰে অধিৱেশন মানে আদৰিবৰ কাৰণে যিহেতু বিহু দলটিও মানে খুব আপ্ৰাণ চেষ্টা কৰি আছে হয় মুঠতে দৈমু নগৰখনৰ যি মানে বৰ্ণাঢ্য কাৰ্য হৈছে বৰ্ণাঢ্য কাৰ্য জাক জমকতাৰে মানে পালন কৰা বা উদযাপন কৰাটো আমি দেখা পাম ইয়াৰ আকৌ এজন দাদা আছে আখৰা যিটো বাকৰি সেই বাকৰি তেওঁ উপস্থিত আছে কি ক'ব আপুনি দৈমু নগৰত যিহেতু এখন বড়ো সাহিত্য সভাৰ অধিৱেশন হ'বলৈ গৈ আছে আৰু বহু লোকৰ সমাগম হ'ব আৰু এই সমাগমত অকল অসমৰে নহয় অন্য দেশৰ পৰাও অহা এটা আমি জানিব পাৰিছোঁ হয় নমস্কাৰ মই আজি তাৰমানে ৬৬ সংখ্যক কেন্দ্ৰীয় বড়ো সাহিত্য সভা আমাৰ ডিমাকুছী দৈমু নগৰত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু সেই সভাখন ৯ তাৰিখৰ পৰা ১০-১২ তাৰিখলৈকে হ'ব তাৰে প্ৰস্তুতিত আজি ডিমাকুছী অঞ্চলৰ বা আমাৰ অসমৰ বিভিন্ন জাতীয় সংস্কৃতিবিলাক আজি প্ৰস্তুত হৈ আছে তাতে বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰি ৰাইজক সন্তুষ্ট কৰাৰ বাবে আৰু সাফল্য মণ্ডিত কৰাৰ বাবে সকলোৱে যুঁজা কৰি আছে আজি আমি সেইটো আজিৰ সেই আখৰা ল'ৰা ছোৱালীবিলাকে আখৰা কৰি আছে তাৰ যোগেদি আমি প্ৰমাণ কৰিব পাৰোঁ আৰু সেই হিচাপে আমি ভাবিছোঁ নিশ্চয় ডিমাকুছী দৈমু নগৰত আমি জনামতে বা আমি দেখি অহা হিচাপে আটাইতকৈ বেছি বিস্তৃত এলেকাৰে হয়তো ডিমাকুছীতে মই বৰ্ণাঢ্য কাৰ্যসূচীখন সাফল্যমণ্ডিত হ'ব বুলি মই আশা ৰাখিছোঁ হয় আমি জানিছোঁ যিহেতু ডিমাকুছী যি বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন বড়ো সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশন এটা ঐতিহাসিকভাৱে তেওঁলোকে উদযাপন কৰিব বিচাৰিছে সেয়ে যে অসমৰ খিলঞ্জীয়া জাতিসকলৰ যে সংস্কৃতি আছে সেই সংস্কৃতিক লৈ পেলাই তেওঁলোকে বৰ্ণাঢ্য কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে তেওঁলোকে আপ্ৰাণ চেষ্টা কৰি আছে নিউজ 24 বদলেনৰ সৈতে মই কনক চন্দ্ৰ বড়ো ধন্যবাদ।